ৰ'দটো ওলোৱা দেখি এক বাল্টিং কাপোৰ উলিয়াই ল'লোঁ। এতিয়া ধুম বুলি ভাবিছিলোঁ, এতিয়া ৰ'দে নাইকিয়া হৈ গ'ল। বেডশ্বীট, ডিউটি কাপোৰ চাপোৰ চব উলিয়াই কৰি ল'লোঁ। আৰু ইয়াত এটাই ভাল, কাপোৰ ধুবৰ কাৰণে ধুনীয়া এটা সুবিধা বনাই দিছে। বহিব নালাগে আৰু থিয় হৈ হৈ ইয়াত কাপোৰ ধুনীয়াকৈ লওক আৰু পূৰা কাপোৰ ধুই থাকক। কঁকালৰ বিষ নহয়। বহি ল'লেতো আৰু কঁকালৰ বিষ বহুত হৈ যায়। গতিকে আৰু একদম শ্বৰ্টৰ ওপৰত আহি গৈছোঁ। আৰু মই থকা ভিউটো হৈছে এইটোৱে, খুব সুন্দৰ লাগে। গধূলা হ'লেতো আৰু মজা লাগে ভিউটো চাই। আৰু ধুবলৈ আহিছোঁ যেতিয়া বেছি দেৰি কৰি লাভ নাই, গতিকে আৰু সোনকালে ধুই লোৱাটোৱে উচিত। কাৰণ ৰ'দটো ওলাক নোলাক আৰু অলপতো ডাৱৰীয়া হৈ আছে, তথাপিও কাপোৰখিনি ধুই কৰি লওঁ, কাৰণ আৰু ধুবলৈ সময় নাপাম ন। গতিকে আৰু ধুই লোৱাটোৱে উচিত হ'ব। বিদেশত থকা কাপোৰ ধোৱা মজা ওলাই গৈছে গৈ আছে। আৰু বহুত দিন হ'ল কেঁঠাখন যি লেতেৰা, তাকে অকণমান ভৰি দি খচকি লৈছোঁ। কি কৰিম, উপায় নাই। কষ্ট, বাহিৰত থকা এয়াই কষ্ট। কাপোৰ কানি ধুই গৈ হ'ল, মেলি দিছোঁ। এতিয়াহে অকণমান শান্তি আৰু ৰ'দটো ওলাল যে মনটো এতিয়াহে অকণমান ভাল লাগিছে। কাৰণ কাপোৰকেইটা শুকালেহে আকৌ ৰাতিলৈ ভাল লাগিব ন। ৰুমলৈ আহিলোঁ, ৰুমটো লগৰজনীয়ে চাফা চাফা কৰিলে। আয়া চাফা চুফা কৰি ৰেডি। আৰু এইটোৰ হৈছে মোৰ ৰুম। কাপোৰ কানি ধুই কৰি ল'লোঁ যেতিয়া, এতিয়া পেটত আলু কচু সানি আছে। আৰু বেছি সময় ৰখিব নোৱাৰি, যিহেতু নিগনি দৌৰি আছে ভিতৰত। নহ'লে যিকেইডাল নাৰী ভেউ আছে গোটেইকেইডাল কাটি কুটি শেষ কৰি দিব। গতিকে কণীকে লৈছোঁ 4টা, কণী 4টা বইল কৰি লওঁ, লগতে মেগী বনাম। ৰাতিপুৱা নাস্তা ৰেডি। কণী কাটি কুটি লৈ ধুনীয়াকৈ ইয়াত অকণমান জালুকৰ গুড়া আৰু জলকীয়া নিমখ ঢালি দিছোঁ। বাছ